Oh
महादेव कतर कतर बनी कतर बनी तारातारी महादेव जाबलय ताक देखी पार्वती तुम्हार प्रभु बोल की कौन पिने जवा मेरा पार्वती भक्तय मातिसे मुख सायाहु रबा रबा प्रभु रबा भक्तय मातिसे नाजाबा শুনা প্ৰভু ভক্তই তোমাক এনেই নামাতে তোমাৰ পৰা বৰ ল'বলৈহে মাতে কিন্তু প্ৰভু মনত ৰাখিবা ভাবি চিন্তি হে ভক্তক বৰ দিবা বৰ দি যাতে বিপদত নপৰা মনত ৰাখিবা এইবিলাক মই জানো ঐ এই বুলি মহাদেৱ বেগতে আহিলা দুয়োজনে ও প্ৰণাম কো পুত্ৰ বৰ লাগে পাৰ্বতীয়ে কোৱা কথাটো হয় ভক্তই আচলতে মোক এনেই নামাতে মোৰ পৰা বৰ ল'বলৈহে মাতে আজি কিন্তু পার্বতীর কথা রাখিম ভাবি চিন্তি হে ভক্ত বৰ তোমালোকক জবত লাগে কিন্তু শুনা ও কি বলব লন্ত
মনত ৰাখিবা দুজন পুত্ৰৰ এজন পাবা এজন হ'ব ধাৰ্মিক মহাজ্ঞানী মহাপণ্ডিত আৰু সেই পুত্ৰ দেখিবলৈ একেবাৰেই উচিত হ'ব আৰু তাতোকৈ ডাঙৰ কথাটো হ'ল সেই পুত্ৰৰ আয়ু হ'ব মাত্ৰ 12 বছৰ আৰু দ্বিতীয়টো পুত্ৰ বাবা কি হ'ব মহাবলী অত্যাচাৰী ব্যভিচাৰী কৰিব আৰু সি দেখিবলৈ মোৰ পুত্ৰ কাৰ্তিকৰ দৰে ধুনীয়া হ'ব আৰু তাতোকৈ ডাঙৰ কথাটো হ'ল সেই পুত্ৰৰ আয়ু হ'ব 1000 বছৰ তোমালোকে চিন্তা কৰি কোৱা তোমালোকক ভাল পুত্ৰ লাগিব নে বেয়া এই কথা শুনি দুয়োজনে এই বিপদত ভাৰজাক চাই মুনি মনিখা ও গর্ভবতী কথা দিনে মনিখা মনিখার আনন্দ দিনৰ মূৰত পাছে গণনা সকলোকে
পালো মই গণনা আৰম্ভ কৰাত দেও পিছে মই গণনা কৰি যিটো পালো মুনিৰ পুত্ৰ সঁচাকৈ এটা ভাল চলি হ'ব এই সৰ্বশাস্ত্ৰত মুনিৰ পুত্ৰ এ বিকাৰা কম দিনতে পুত্ৰ নাম থব লাগিলে মুনিৰ পুত্ৰৰ অক্ষৰ হ'ব ম হয় নেকি ম হলে ম মা মাৰ্কেন্দ্ৰ ভাল হ'ব না নামটো একদম দেও ভাল হ'ব লিখি লও এ মাৰ্কেন্দ্ৰ নাম পাছে এ পুত্ৰৰ ৰাখিলা এইবাৰ ইয়াৰ মই আয়ুস চাম আয়ুস হ'ব 1 2 5 7 আয়ুস গণি গণ একেবাৰেই কম 12 বছৰ আয়ুস তাৰ আখৰাতলে দান দক্ষিণা লৈ গণ লাহে লাহে মাৰ্কেন্দ্ৰ ডাঙৰ হৈয়া শাস্ত্ৰ তত্ত্ব কথাতে ধ্যান জবা নিয়ম নীতি পিতৃ আহি অধ্যয়নৰ বাহিৰে এইবিলাক দেখি আয়ুস কমি কি মানে পিতৃ ধ্যান যাব একো না দিনে নিশাই পুত্র বাৰ বছৰ হ'বলৈ বেছি দিন এদিনাখন মহামুনি আমাৰ বাচ্চা বাহিৰলৈও ওলাই গৈছে কালি আপুনি কৈছিল নহয় আজি আকৌ বাহিৰ গলো কওকচোন স্বামী আমাৰ বাচ্চা আৰু কিমান দিন জীয়াই থাকিব আৰু কিমান দিন বাকী প্ৰাণ
বাছা আৰু কিমান দিন জীয়াই থাকিব শুনা মনিষা সেই চিন্তাতে ৰাতি টোপনি নাহে খাবলৈও মন নাযায় মই এজন এনেকুৱা পিতৃ মনিষা যিয়ে নিজৰ সন্তানৰ আয়ু বিচাৰ কৰিব পাৰে মনত ৰাখিবা মনিষা আজিৰ পৰা কিন্তু নকওঁ ভালদৰে মনত ৰাখিবা আমাৰ বাছাৰ আয়ু আৰু কিমান দিন আছে তুমি জানা মাত্ৰ 7 দিন বাকী মনিষা এই 7 দিন পিছতে আমাৰ বাছাই আমাক এৰি থৈ গুচি যাব এই 7 দিন পিছতে আমাৰ বাছাই আমাক এৰি থৈ গুচি যাব বাৰে বাৰে এটা কথা বুদ্ধি নাথা আজিৰ পৰা নকওঁ কেনেকৈ ঠিক আছে ময়ো এটা কাম কৰিম পাকঘৰৰ বেৰাত 7টা চিন মই আঁকি থওঁ প্ৰতিদিনে এটা চিন মই গুচি যাম এই 7টা চিন পাই পাছে বেৰাত আঁকি দিলা প্ৰতিদিনে এটা Continue. আৰু কালি হে ভগৱান অহা কালি আমাৰ বাছাই আমাক এৰি থৈ গুচি যাব হে ভগৱান অহা কালি আমাৰ বাছাই আমাক এৰি থৈ গুচি যাব এই দুটা চিনৰ এটা চিন মই মচিবই লাগিব এই দুটা চিনৰ এটা চিন মই মচিব তাৰে এটা চিন আছে তাই মচি দিলা
Tuhan. এতিয়া যাই কথাটো পিতৃক সুধিম আৰু যদি পিতৃক কয় তেনেহ'লে মোৰ এই আচাৰী থাকিব পিতৃৰ ওচৰত যায় উপস্থিত পিতৃও কান্দি আছে কিয় কান্দিছা পিতা Kandi Mohamuni Ibu dili basa Moi kyo kandi sukudisa na hoy O basa moi Au kene
kasar ga. Tok mai kisah usai kom da basa. Tok mai kisah usai kom. Kisah kom beli bikti. Oh lagi se. Moi to ekia danor kusu. সকলো জানো নিশ্চয় কিবা আছে। ইয়াত খুব নাম শুনিৰাই। তেনি কাকালে তুমিও জানে। ও হয় নকো। কাৰো বাৰে ৰন্ধন। পিতা-মাতা দুয়োজনে বিচনাত বাগৰি কান্দি আছে। আজি নিশ্চয় চৰিত্ৰাত পৰি যাব। মই টোপনিৰ ভাও জুৰি থাকিম। ইহঁতে নিশ্চয় মোৰ কন্যাৰ কথাটো আলোচনা কৰিব। এই বুলি মাৰ্কেন্দ্ৰই অনাই থা কান্দি কান্দি পিতৃ মাতৃক মনিকা এয়া ছোৱাৰ কথা নহয়। যেতিয়া আমাৰ কথা মৃত্যু হ'ব, গাঁৱৰ কোনোবা এজন ব্যক্তি আহি ক'ব এই নিকুঞ্জ জ্বলাই বিপদ হিচাপে আহিছিল আৰু শত্ৰু হিচাপে কোন মৰাৰ কথা কৈছে কোনো মৰি কাৰ্তি তাত পিতা গতিকে মই মোৰ জন্মকুণ্ডলী জন্মকুণ্ডলী আছে
ৰবা মা তোমালোকে যে কিছুদিনৰ পৰা কান্দি আছিলা সেই কথাটো মই যোৱাৰ ৰাতিহে গম পালো কাৰণ মই মোৰ জন্ম কুণ্ডলীখন নিজেই আশ্ৰয় হৈছে জন্মিলে নাহে কোনে কাপা পৰি আছে অধি সংসাৰ সকলো মিছা সকলো হে ফলদাতা সবাৰই যায় অল্পকালে কোনো যায় বৃদ্ধকালে তেতিয়া জন্ম মৃত্যু বিবাহ তথাপিতো সেই তালৈ ভোটখনত প্ৰৱেশ কৰি সেইজন প্ৰভুক ধ্যান কৰিম যিজন প্ৰভুৱে মোক সৃজন কৰিছিল আৰু ইমান সোনকালে কিয় মাৰি দিবলৈ ওলাইছে এই বুলি ঘৰ বনাত প্ৰৱেশসকল এইটো পাৰ গছৰ
আপনার জীবন সম্প্রদায় মহাদেবা ও প্রণাম করে সম্প্রদায় মহাদেবা হে প্রণাম করে হে মহাদেব সাই স্বর্গ মধ্য পাতালৰ সকলোৱে জানে মহাদেৱে ভাল কৰি আহিছে আজি কিন্তু মহাদেৱে সন্ধান কৰা নাই সেইবাবে মই মহাদেৱক আজি এটা ইয়াৰ আগতে মহাদেৱৰ নাম কিন্তু আজিৰ পৰা মহাদেৱৰ নাম হ'লগৈ এখন আঠা জমেদিয়া মহাদেৱৰ নামটোৱেই হ'ল Wamit dun sa